তাৰমানে মই আজি মোৰ ফ্ৰেণ্ডৰ লগত লাঞ্চ খাইছিলোঁ 2টা বাজিলৈকে মই ঘৰতে আছিলোঁ তাৰপিছত ৰহিলা এংটিপি এলবিছ বেকাৰীৰ এই যে অনাৰটো মোক কৈছে ড্ৰাইভ যাম আমি লাংবুকু গৈছিলোঁ লাংবুকু গৈ তাতে তাৰপৰা আহা 3:30 এনেকুৱা হৈ গ'ল তাৰপিছত কি ক'ম মেহায়ংচাৰত মানে তাই ভোক লাগিছে সেইকাৰণে আমি তাত ষ্টপ অভাৰ কৰিছোঁ খাইছোঁ তাৰ খোৱা পাছত আমি জাষ্ট এলবিছ বেকাৰীৰ ওচৰতে কাৰটো পাৰ্ক কৰিছোঁ দুজনীও মানে গাড়ীৰ পৰা মানে নামা নাই আমি তাৰপিছত আমি কথা পাতি আছিলোঁ আউট অফ নো ৱেৰ এই মুকুল কাথাৰ হি জাষ্ট অপেন দ্য ড'ৰ এণ্ড দেন কৈছিলে যে ৱেৰ ডিড ইউ হাইড লিণ্ডালি ৱেৰ ইজ লিণ্ডালি টেৰনপি তাৰপিছত এলবিছ মালকিনে কৈছে মই নাজানো মইতো আজি ইমান দিন মই মানে জ্বৰ আছিলে সেইকাৰণে আজিহে মানে মই দোকানত আহি পাইছোঁ বুলি কৈছে তাৰপাছত মোকো চাই কৈছে আৰু তহঁতে একেলগে কি মেচুকা গৈছিলে বোলে তাৰপিছত মই মেচুকা গৈছোঁ বিহু বন্ধত মই গৈছিলোঁ তাৰপিছত কি হ'ল মই তোমাৰ পাৰ্মিশ্যন ল'ব নালাগে তো কৈ কিনি একদম পূৰা হাতটো উঠাই যদি মই মানে হাতেদি যদি মই এইটো ছেফটি নকৰিলোহেঁতেন মই মানে পূৰা ফ্লেট হ'লোহেঁতেন আজি আৰু আই উইটনেছটো ৰহিলা এংটিপি আছে আৰু এইটো এলবিছৰ এমপ্লয়ী কেইটা গোটেইখিনি আছিলে তেতিয়া লিণ্ডালি তাৰ মিছেছ হয় ব্লেংক ফায়াৰটো মই ইয়াত আহি গ'লোঁ তাৰপাছত সি মানে মোৰ বৌক কৈছিলে যদি মোৰ এগেইনষ্টত ৰেজিষ্টাৰ কৰে তাৰমানে বহুত বেয়া হ'ব মই বেয়া কাম কৰিম বুলি কৈছে আৰু এইটো মুকুল কাথাৰে কৈছে এই মোৰ বৌক নেলিমা তেৰাংপি আপুনি যে ক'লে হাত উঠাই দিছিলে তাৰমানে কি আপোনাক হাত উঠাইছে নেকি তেখেতে তাৰমানে মই মানে জাষ্ট ছেফ বহি আছিলোঁ গাড়ীৰ ভিতৰতে আছিলোঁ ডিফেন্সৰ সি একেবাৰে মানে এনেকুৱা জোৰে এনেকুৱা মাৰিছিলে নহয় মই মোৰ ডিফেন্সত এনেকুৱা কৰিছোঁ জাষ্ট মানে এইটোহে লাগিছে আৰু যদি মই ডিফেন্স নকৰাহেঁতেন মই আজি হস্পিটেলাইজ হ'লেহেঁতেন ইট ৱাজ এৰাউণ্ড 6:20-25 মুকুল কাথাৰ কি কিবাত আছে কি পোষ্টত আছে মুকুল কাথাৰ he is one of he is an ACS officer and right now his designation in council KAC is secretary ene aru apnak ki boli threatening dise mane mur bok koise aru jodi tai jodi FIR against die that it was around 6:20-25 mukul kathar ki kibat ase he is one of he is an ACS officer and right now his designation in council KAC is secretary ene aru apnak ki boli threatening dise mane mur bok koise aru jodi tai jodi FIR against die that he will do me harm he will do us harm my family members eta apnaloke case dile yat FIR মই দিলোঁ Atanali fan alas running na thire ke people are reason bange ne ta chini ne derlo alang tum pinanso ang bong kupilo ne pilile ange nitung ta korte te pusita me dora peji ka hodai da dora peji puga lama ve mati kalima kalang enge hala LB sa phanta ki pulo konalo patu joy pu lindali teron pi konalo konasi patu joy lo pulo hala ta che than lo he ni thangda chini ne ik ni ke ni okireng no lok Pini si ni ke mane dukan kang ni lang pujalo engela aing hap haita ekdom dham sorry hala alang athara gari ta hingno dak an lo la aing hap hingno pedak lo tar tharor etu door tu beya kori dile mukul that's how aggressive he was you can imagine apnar upor aggressive hor karon to ki moi na janu moi koisu why did toy mechuka goisile moi goisu bihu bondhot permission lobo na lage tu he kwa karne mane hi pura hat I am not he is somebody no ni nalem hele abdam polam ya haw ne pai ni pohem hele ke abdam ekdom blank fire tang ho dak ni ik ni neng tum anta chikop dap lo lasi he is a threat to the public he is holding a gun and threatening with the gun and his kalang lasi la so hele ke sis neng la phan he should not be allowed to hold that gun blank fire to korise multiple times
মইতো নাজানো তাত গ'লেহে গম পাব নিকে চিনি নে নিকে থানা সিধু মাতি নিকে এফআইআর নাকি পিফান নেতা হৈছে বুলি আপুনি কেনে গম পালে কন্টেক্ট হৈ আছিলে না ফ্ৰম মাই ব্ৰাদাৰ মাই সিস্টাৰ্স কোন জায়গা ব্ল্যাঙ্ক ফায়ারটো কোন জায়গা रुकासेन हा रुकासेन आतुर किमी स्कूलर उसर जस्ट नेक्स्ट टू द आतुर किमी स्कूल মানে ঘৰৰ ফ্ৰন্টতে কৰি আছে ঘৰৰ কম্পাউণ্ড ভিতৰত গৈ হি মানে দম দিব গৈছে মানে অনাধিকাৰ প্ৰৱেশ নাচহিলে মিঠাং হেলে মান নেথাং তাচিনি নে লাকে নন পুলিচ তুমলে পিনে একশন এন্ড এটিকে নি তুমতা লাইক আ লাইফ ইজ ইন ডেঞ্জার ওকে থ্যাংক ইউ